Audio Jungle. অখণ্ড ভাৰতৰ নিউজসমূহ দৰ্শকক স্বাগতম জনাইছোঁ। গুৱাহাটী শিলপুখুৰীত অনুষ্ঠিত হোৱা অনিন্দিতা মহিলা সমাজৰ উদ্যোগত অসমীয়া জাতীয় সাজ পোছাকৰ যি বিপণী আয়োজন কৰা হৈছিল, এয়া অখণ্ড ভাৰতৰ নিউজসমূহ দৰ্শকক দেখুৱাইছোঁ। বিক্ৰী বজাৰ ভালেই চলিছে, মানুহ সিমান এটা হোৱা নাই। দুখন মেলা যিহেতু ওচৰতে হৈ আছে, আহিছে লাহে লাহে আহি আছে অলপ অলপ। বিহু আহি পালেহি দুৱাৰদলি, কেনেকুৱা যোৱাবাৰ যিহেতু কৰোণা ভাইৰাছ হ'ল, এইবাৰ গ্ৰাহকসকলৰ কেনেকুৱা হ'ব? এইবাৰ গ্ৰাহকসকলৰ ভিৰবিলাক আছে, তেওঁলোকৰ অলপ মনত ভয় আছে কৰোণাক লৈ পেলাই। চলি আছে, আমিও নিয়মবিলাক মানি চলি পেলাই এনেকৈ গ্ৰাহকৰ লগত সম্পৰ্কবিলাক কৰিছোঁ। আপোনাৰ গামোচা কিমান দামৰ পৰা কিমান দামলৈকে আপোনাৰ স্কুলত ৰখা হৈছে? মোৰ গামোচা গোঁসাই গামোচাবিলাক 90কৈ দিছোঁ, আৰু ডাঙৰ গামোচাবিলাক 200ৰ পৰাই 150ৰো আছে, 200ৰো আছে, আৰু দুফালে ফুল থকা গামোচাও আছে। সেইবিলাক চাদৰ মেখেলা মাছৰাজৰ আছে, ৰিহা আছে, পলিপাটৰ আছে, সকলো প্ৰকাৰৰে আছে। আমাৰ আছামিজ ট্ৰেডিশ্যনেল ড্ৰেছ কি ৰখা হৈছে? ট্ৰেডিশ্যনেল ড্ৰেছৰ ভিতৰত আমাৰ যিবিলাক আমাৰ ৰিহা চাদৰ আৰু মেখেলা চাদৰ সেইবিলাক আছে, গামোচাৰ ব্লাউজ, গামোচাৰ কাপোৰ এনেকৈ আছে। গ্ৰাহকসকলক কি ক'ব বিচাৰিব? সকলোৱে নিয়মৰ মাজতে, কৰোণা যিহেতু চবৰে ভয় আছে, নিয়ম পালন কৰি পেলাই সকলোৱে বিহুলৈ ওলালে হ'ল। সকলোলৈ বিহুৰ আন্তৰিকতাৰ শুভেচ্ছা থাকিল, সিমানেই আৰু। ইয়ালৈ আহক, মন পচন্দৰ আপোনালোকৰ কাপোৰবিলাক কিনক। শিলপুখুৰী দুৰ্গা মন্দিৰ বুলি কয় এইখিনি। সকলো ধৰণৰ সাজ পোছাক, খোৱা খাদ্য আদিৰ পৰা বিশুদ্ধ সকলো ঘৰুৱা হিচাপে চব বনাইছোঁ আমি ভালকৈ। কাপোৰবিলাকো কোনো মিক্স নাই, আমি পিয়ৰ বস্তুবিলাকে দি আছোঁ। সেইকাৰণে সকলোলৈ আবেদন আৰু ইয়ালৈ আহক, আমাকো অকণমান সুযোগ দিয়ক বিক্ৰীৰ, আমিও ভাল লাগিব। সকলোকে শুভেচ্ছা জনালোঁ বিহুলৈ। সিমান ভাল নহয় আৰু, মানে ক'ভিড আকৌ আৰম্ভ হৈছে বুলি ভয়ো খাই আছে ৰাইজে। অলপ চলপ মানুহ আহিছে, দুই এটা হৈছে আৰু, আজিকালি পৰহি চাই লওঁ কি হয়। আপোনালোকে যিহেতু থলুৱা বস্তুসমূহ বিক্ৰী কৰিছে, তেনেকুৱা মহিলাসকলক কেনেকুৱা ধৰণৰ ইয়াত আপোনাৰ পোচাকসমূহ ৰখা হৈছে? ইয়াতে বিভিন্ন ধৰণৰ পোচাক ৰখা হৈছে, মেখেলা চাদৰ ৰখা হৈছে, কুৰ্তা পায়জামা ৰখা হৈছে, হাফ জেকেট ৰখা হৈছে, পাটৰ, টচৰ, পলিপাট, তাৰপিছত আকৌ কটনৰ আছে, গামোচা আছে, জাপি ডিজাইন আছে, এইবিলাক যিমানবিলাক আছে গোটেইবিলাক হেণ্ড এম্ব্ৰইডাৰী, হাতেৰে বনোৱা। ট্ৰেডিশ্যনেল ড্ৰেছ ৰখা হৈছে। এইটো এই টচৰ আছে, এই মেখেলা চাদৰ আছে, এইটো ৰেয়ন হয়। এইটো জেনেৰেলি মাৰ্কেটত নাপায়, নিজে মানে ৰেয়ন সূতাটো মই লৈ আহি নিজে বনাইছোঁ আৰু। এইটো কটনত বনোৱা হৈছে, ৰাফেল ডিজাইনত মেখেলা চাদৰ। এইটো এই কি বুলি কয়, পদ্মিনী হয়। এইটো এৰী হয়। এইটো এৰীটো আপুনি যদি মানে শ্ব'ৰুমত কিনিব যায়, এইটো 12,000 13,000 হৈ যাব, আমি কিন্তু 5,000ত দিব পাৰোঁ এতিয়া। গামোচাবোৰ ইয়াতে 200ৰ পৰা প্ৰায় 1500লৈকে আছে গামোচা। আৰু ইফালে ইয়াতে আছে এইবিলাক মানে ডিজাইন কৰা গোটেইবিলাক। সেইটো পলিপাট আছে, এইটো আছে মেখেলা চাদৰ, শাৰী আছে অলপ ডিজাইনৰ, গোটেইখিনি মেখেলা। তাতে আছে, এইটো লেহেংগা আছে, এইটো মানে টচৰ কুৰ্তা আছে, মেন্সৰ কুৰ্তা আছে, সিফালে কুৰ্তা আছে। গ্ৰাহকসকলক ক'ব খোজোঁ, আমাৰ ষ্টললৈ আহক, আহি সহযোগ কৰক আৰু ভাল লাগিব, আৰু আমিও মানে আগবাঢ়িব খুজিছোঁ আৰু, সেয়াই আৰু। যিহেতু বিহুৰ বতৰ, বিক্ৰী বাৰ্তা কেনেকুৱা চলিছে? বিক্ৰী বাৰ্তা যিখিনি হ'ব লাগিছিল সেইখিনি হোৱা নাই, কিন্তু তথাপিতো মানে অলপ চলপ হৈ আছে আৰু। কোন ঠাইৰ পৰা আহিছে আপুনি? আমি হাজো কলিতা গৈছোঁ। মহিলাসকলৰ কেনেকুৱা ধৰণৰ বস্তুসমূহ ৰখা হৈছে? মহিলাবিলাকৰ মেখেলা চাদৰ আছে, আমাৰ ইয়াতে মানে গামোচা আছে, ষ্টল আছে আৰু কিবা কিবি ভেৰাইটিছৰ মান। অসমীয়া জাতীয় সাজপাৰ কেনেকুৱা, কিমান বিধ ৰখা হৈছে? আমিতো আছে আৰু বহুতখিনি আছে, আমি প্ৰায় 2 লাখ টকাৰে বস্তু আনিছোঁ। তাৰমানে কি মানে মেখেলা চাদৰ আছে আৰু হয় আছামিজ আছে, তাৰপিছত আমাৰ কুৰ্তা, চাৰ্ট, ষ্টল,
তাৰোপৰি আমাৰ কিছুমান মানে চাৰ্টৰ পিচ আছে, খাদী কাপোৰ হয় এইবিলাক, হাততে মানে সূতা কটা এনেকৈ আছে আৰু বহুতখিনি। কি কৈছে? গ্ৰাহকসকল মানে সিমান বেয়া পোৱা নাই, কিন্তু আমাৰ ইয়াত ওচৰতে মানে আৰু দুটা এক্সপ' চলি আছে, যিহেতু অলপ চলপ হৈ আছে আৰু ৰেগুলাৰ হ'ব আৰু কেতিয়াবা মানে আছেইতো আৰু 4 দিন বাকী। সকলো ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। অনিন্দিতা মহিলা সমাজৰ পৰা শিলপুখুৰী স্থানত এটা মেলা এখন পাতিছে, কিন্তু ৰাইজৰ পৰহিৰ পৰা মেলা এখন পাতিছে। ৰাইজসকলে আহি এই ব্যৱসায়ীসকলক উৎসাহ উদ্দীপনা যোগাই তেওঁলোকক সহায় কৰে যেন। গুৱাহাটী শিলপুখুৰীৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, এবি নিউজ গুৱাহাটী।